মোৰ অসমবাসী খিৰাজ মই ৰূপান্ত চেনেল আপোনালোকে চাইছে দা ৰূপান্ত ব্লগ আৰু আজি চোলাৰটো চেঞ্জ কৰিলোঁ মজাকৈ এতিয়া ধান মাৰিম আৰু ধান মাৰিবলৈ কি মেচিন এখন ফোন কৰিলোঁ মেচিনখন বিচাৰিছিলোঁ আৰু খবৰ লৈছিলোঁ মেচিনখন আহি পালোঁ এতিয়া পাই পিনি এতিয়া ঘৰতে এনেই আছোঁ যেতিয়া আজি ধানটো মাৰি মেলি আজৰি হৈ ল'লোঁ আছোঁ আৰু ধান কিমান আছে তাকো দেখাম বুলি ভাবিছোঁ চাই থাকিব আৰু কোনখন মেচিনে মাৰোঁ সেইটোও দেখাম আৰু মেচিনখন কেতিয়া আহিব কি কৰিব কেনেকৈ মাৰোঁ চব সম্পূৰ্ণ ভিডিঅ'টো জড়িত দেখাই থাকিম আৰু চাই থাকিব যদি ভিডিঅ'টো ভাল পাওঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব আৰু চাওক এইবিলাক ধানবিলাক কিমান আছে এইটো দেখিছে এইবিলাক ধানবিলাক এইটো ৰুমত ফিটিং হৈ আছে ধানবিলাক দেখিছে ৰুমতে থৈ দিয়া আছে ভঁৰালটো আছে কিন্তু ভঁৰালত গুটিবিলাক ভৰাব লাগিব এইটো ৰুমটো দেখিছে এইটো মজাকৈ ধান ফিটিং হৈ আছে আৰু এতিয়া ওলাই ইয়াত ৰখাম ৰাখি মানে ধানটো তাৰপিছত এইফালে মেচিন আহিব মেচিনৰ পিছত আৰু ফাইনেলি মেচিন আহি গ'ল আৰু মেচিনে ধান মাৰিবলৈ এতিয়া আৰম্ভ কৰিলে ধান দি আছে দেখিছে এইফালে ধান ভৰাই আছে আৰু মই লেখালেখি কৰি আছোঁ কিমান টিংখন হিচাপ কৰি যাব লাগিব নহ'লেতো প্ৰব্লেম হৈ যায় ন মেচিনটো এইফালে চাওক ধান মজাকৈ পৰি আছে আৰু এইফালে দুজন চাৰিজনে মজাকৈ ধান দি আছে দেখিছে নহয় ধানটো মানে সম্পূৰ্ণ ধান ওলাই দিয়া হ'ল আৰু অলপমান আছে বৰা ধান সেইবিলাক মানে ওলোৱা নাই অলপ দেৰিকৈ ওলাই দিম এতিয়া এইবিলাক মাৰি আছে দেখিছে এইফালে মজাকৈ ধান ভৰাই আছে আৰু চাই লওক ধানবিলাক মানে ডাঙৰ ডাঙৰকৈ দিব নোৱাৰে কিন্তু মুঠি মুঠিকৈ খুলি খুলি দিব লাগে যে সেইটো কাৰণে অলপ লেজি হয় মানে দিয়া দিওঁতে আৰু এইফালে চাওক কিমান দুজনে দি আছে এইফালে এজন উঠাই আছে এইফালে ধান ভৰাই আছে এইফালে খেৰবিলাক গৈ আছে ষ্টাৰ্ট হৈ দেখিছেনে মেচিনখনত মাৰিলে মানে ধানটো মানে একবাৰ চালি থাকিব নালাগে আৰু জাহি কৰিব নালাগে তাই গোটা গোটা মজা মজাকৈ ওলায় আৰু ধানবিলাক আৰু বেলেগ সৰু মেচিনত মাৰিলেতো আকৌ ধানবিলাক চালিব লগা হয় ন সেইটো কাৰণে মানে ডাঙৰ মেচিনতে মাৰি দিছোঁ একেবাৰে ধানবিলাক মানে পূৰা ভাল হৈ থাকে এইফালে পূৰা মাৰি মেলি হৈ গ'ল দেখিছেনে এইফালে একদম খেৰ হৈ আছে দেখিছেনে এইফালে ধান ভৰাই থৈ দিয়া আছে আৰু সেইফালে ধানটো আছে ইমানখিনি আছে ধান দেখিছেনে এইফালে পূৰা ধানটো ৰাখি থোৱা হৈছে আৰু মজাকৈ আৰু এতিয়া ৰাখি মেলি থৈ দিছোঁ আৰু মেইনলি ধান চান মাৰিলোঁ ধান চান মাৰি এতিয়া ঘৰতে আছে ধানবিলাক আৰু মই চোলাটো চেঞ্জ নাই কৰা এনেকৈ আহি গ'ল ধানবিলাক আৰু বহাবলৈ আছে আৰু ভাবিলোঁ মই অলপ মানে ছাগলীজনী নিব আছিলে ছাগলীজনী নিবলৈ আহিলোঁ আৰু নিলোঁ এতিয়া নি লৈ যাম ঘৰলৈ আৰু অল টোটেল মানে ধান মাৰিলোঁ মেচিনত আৰু মেচিনত ধান মাৰি 15 কুইণ্টেল ধান হ'ল আৰু 15 কুইণ্টেলত 140 টকা কেটকা হয় এমাউণ্টটো আৰু জোখি হিচাপ কৰি ল'ব আৰু এতিয়া ছাগলীজনী নি মজাকৈ একদম ছাগলীজনী নি আকৌ ৰাতি হৈ যাব সন্ধিয়া হৈ যাব সেইটো কাৰণে ধান চানবিলাক ভৰাব লাগিব ধানটো ভৰাওঁতেতো ৰাতি 6টামান 6:30 বাজি যাব ন সেইটো কাৰণে অলপ ভিডিঅ'টো মানে পূৰা প্ৰব্লেম হৈ যাব দেখি হোৱাত সেইটো কাৰণে মানে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব অন্য এটা নতুন ভিডিঅ'ৰে লগ পাই আছোঁ আজিলৈ বাই বাই